নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আজি যোনটো মই চাকৰিৰ আপডেট লৈ আহিছোঁ, এই চাকৰিৰ আপডেটত আপোনালোকে ৰিলায়েন্স জিঅ'ৰ নাম শুনিছে। তো ৰিলায়েন্স জিঅ'ৰ অফিচত বা ৰিলায়েন্স জিঅ'ৰ কিছুমান বেলেগ বেলেগ ঠাইত আপোনালোকৰ চাকৰি বহুতখিনি ওলাইছে। আপোনালোকে আবেদন কৰিব পাৰিব, একদম 1 টকাও নালাগে, পইচা দিব নালাগে। আপোনালোকৰ কোনো ধৰণৰ কেইটামান চাকৰি এনেকুৱা আছে যাতে আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষাও লোৱা নহ'ব। তো বন্ধুসকল, ফুল ডিটেইলছত ভিডিঅ'টো চাওক, শেষৰলৈকে চাওক। আৰু আপুনি যদি ফাৰ্ষ্ট টাইম আহিছে চেনেলত, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ডেছক্ৰিপশ্যন বক্সত মই টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ। আপোনালোকৰ যাৰ টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম আছে, তেওঁলোকৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ৰাখি দিয়ক। কাৰণ যোনখিনি চাকৰি আপডেট মই ইয়াত নিদিওঁ, সেইখিনি আপোনালোকে টেলিগ্ৰামত পাই যাব। তো বন্ধু চব ফাৰ্ষ্টত মই বহুতকেইটা চাকৰিৰ আপডেট আছে, তো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা কি আছে। তো আপোনালোকে দেখিব পাৰিব, ইয়াতে এইটো ওপৰত দেখিব পাৰিব careers.geo.com, এইটো দেখিব পাৰিব। তাৰপিছত আপোনাৰ তলফালে এনেকৈ আহিলে দেখিব পাৰিব ইয়াতে বিজনেছ অপাৰেশ্যনছত 966টা ভেকেঞ্চি আছে। চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনত 771, 700ৰ ওপৰতকৈ পষ্ট আছে। তাৰপিছত কাষ্টমাৰ ছাৰ্ভিচত 484টা পষ্ট আছে। ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজিত 274। আৰু এটা কথা কৈ দিছোঁ মই, ইয়াতে যে অকল মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছে আবেদন কৰিব পাৰিব তেনেকুৱা নহয়। ইয়াতে চব ডিগ্ৰীত যিমানখিনি আপোনাৰ ডিগ্ৰী আছে চবে এপ্লাইটো কৰিব পাৰিব। আপোনাৰ যদি ইঞ্জিনিয়াৰিং আছে, ডিপ্ল'মা আছে, আপোনাৰ যদি বেলেগ কিবা গ্ৰেজুৱেশ্যন আছে, তেতিয়াহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। চাওক, ফুল ডিটেইলছত দেখাই দিছোঁ। IT এণ্ড ছিষ্টেমতো আছে বন্ধুসকল, 224টা পষ্ট আছে। প্ৰকিউৰমেণ্ট এণ্ড কণ্ট্ৰেক্টছত আছে 94টা পষ্ট, 94 দেখিব পাৰিব। তাৰপিছত প্ৰডাক্ট মেনেজমেণ্টত 37, HR এণ্ড ট্ৰেইনিঙত আপোনালোকৰ 34 আছে, ৰেগুলেটৰীত 34 আছে। তেনেকুৱাকৈ দেখিব পাৰিব। ইনফ্ৰাষ্ট্ৰাকচাৰ যোনখিনি চিভিল ইঞ্জিনিয়াৰিঙৰ মানুহৰ কাৰণে মেইন হয়, সেইখিনি 28টা আছে। ফাইনেন্স, কমপ্লায়েন্স এণ্ড একাউণ্টিং, এতিয়া ইয়াতে আপোনালোকে BCom লাগিব চাগে মেক্সিমামখিনিত, BComৰ পষ্ট আছে। অপাৰেশ্যনছৰ 17টা পষ্ট আছে, গ্ৰেজুৱেশ্যন লাগিব। ছাপ্লাই চেইন আপোনালোকে দেখিব পাৰিব, বেলেগ বেলেগ চাকৰি বেলেগ বেলেগ পষ্টৰ কাৰণে আছে। তো এতিয়া হ'ল যে আপোনালোকে কেনেকৈ আবেদন কৰিব। বহুতখিনি পষ্ট যদি আছে, তো আপোনালোকে কি কৰিব লাগিব এইটো চাই লওক। তো আপোনালোকে এই যোনখিনিত বেছি পষ্ট আছে, চাওক ইয়াতে 964টা পষ্ট আছে, ইয়াতে 771টা পষ্ট আছে, ইয়াতে 484টা, 274 তেনেকুৱাকৈ। তো আপোনালোকে কি কৰিব লাগিব, আপোনালোকে চাওক এই বিজনেছ অপাৰেশ্যনটোত ক্লিক কৰিব। এনেকৈ এইটো চাওক, এনেকৈ ক্লিক কৰাৰ পিছত কি হ'ব মই দেখাই দিছোঁ। আপোনাৰ ফুল এপ্লাই প্ৰচেছটোৱে মই দেখাই দিছোঁ। কাৰণ বহুতে ভাবে যে চৰকাৰী চাকৰি লাগে, ঠিক আছে চৰকাৰী চাকৰি লাগে, কিন্তু আজিকালি বহুতকেইটা এনেকুৱা চৰকাৰী চাকৰি আছে যোনখিনিতো এক্সপিৰিয়েঞ্চ বিচাৰে। তো আপোনাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে এটলিষ্ট বা চৰকাৰী চাকৰি এখন পোৱাৰ আগলৈকে আপোনালোকে এনেওতো ৰাতি আপোনালোকে যদি ভাবে কোনোবাই পঢ়িবলৈ টাইম নাপাওঁ মই চাকৰি এখনত সোমাই গ'লে, তেনেকুৱা একো নহয়। আপোনালোকে ৰাতিটো টাইম পাবই আৰু ভাল চেলাৰি পাব, জব ছিকিউৰিটি আছে ৰিলায়েন্সত। তো ইয়াতে চাওক, ইয়াতে বিজনেছ অপাৰেশ্যনছত আহিলে আপোনালোকে ইয়াতে বহুতকেইটা চাকৰি দেখিব পাৰিব। চাওক ইয়াতে এইটো যোনটো পষ্ট আছে, এইটো মুম্বাই ৱাৰ্ডৰ কাৰণে আছে, মুম্বাই ৱাৰ্ড T22। এইটো আহমেদাবাদৰ কাৰণে আছে, এইটো দিল্লীৰ কাৰণে আছে। তো এতিয়া বহুতে ভাবিব পাৰিব যে মইতো আহমেদাবাদত চাকৰি নকৰোঁ, মই অসমত লাগে বা মোৰ নিজৰ যোনটো ডিষ্ট্ৰিক্ট আছে তাতে লাগে বা গুৱাহাটীত লাগে। তো আপোনালোকে ফাৰ্ষ্টত যোনটো মই কি কৈ আছোঁ বস্তুটো আপোনালোকে বুজি লওক। তো আপোনালোকে কি কৰিব লাগিব, এনেকুৱা যিমানখিনি চাকৰিৰ আপডেট আছে, তো আপোনালোকে এটাৰ পিছত এটা মানে দেখিব পাৰিব। ইয়াতে তলত নেক্সট বুলি লিখা আছে, এইটো চাওক নেক্সট লিখা আছে। ইয়াতে এইটো ৰটো হৈছে 1 নম্বৰ ৰ, এনেকুৱাকৈ বহুতকেইটা ৰ আছে। তো আপোনালোকে এই নেক্সটটোত এনেকৈ ক্লিক কৰি থাকিব লাগিব। নেক্সটটোত ক্লিক কৰি আপোনালোকে যেতিয়ালৈকে নিজৰ মানে যোনটো ডিষ্ট্ৰিক্ট আছে বা গুৱাহাটী আছে বা অসমৰ ভিতৰত যেতিয়ালৈকে ঠাই নাপায়, তেতিয়ালৈকে আপোনালোকে চাই থাকিব। কাৰণ চাওক চব ঠাইৰ কাৰণে আছে। ইয়াতে চাওক এইটো কলকাতাৰ আছে, এইটো অন্ধ্ৰপ্ৰদেশৰ আছে, মানে কোনো মানে যে এটা অকল ডিষ্ট্ৰিক্টত ওলাব তেনেকুৱাকৈ একো নহয়, চব ডিষ্ট্ৰিক্টতে ওলাই আছে, বহুতকেইটা পষ্ট আছে। তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো ফাৰ্ষ্টত ওলাই ল'ব লাগিব।
তো বন্ধুসকল আপোনালোকে ইয়াতে দেখিব পাৰিব ইয়াতে হোম সেলস অফিচাৰ লিখা আছে এড্ৰেছটো আপোনালোকে দেখিব পাৰিব ইয়াতে গুৱাহাটী লিখা আছে তো বেলেগ বেলেগ বহুত কেইটা পোষ্ট আছে ইয়াতে গুৱাহাটীৰ তো আপোনালোকতো একটাই চাকৰি লাগে আপোনাৰ চবকেইটাত এপ্লাই কৰি লাভ নাই আপুনি চাওক ইয়াতে আপোনালোকে ওপৰত যোনটো ব্লেক কালাৰৰ যোনটো হোম সেলস অফিচাৰ তেনেকৈ লিখা আছে বা আপুনি যোনটো পোষ্টৰ কাৰণে কৰিব মই ইয়াতে সেলস অফিচাৰৰ কাৰণে দেখাই আছোঁ কাৰণ সেলস অফিচাৰৰ পোষ্টখিনি বহুত বেছি থাকে মেক্সিমাম টাইম তো আপোনালোকে দেখিব পাৰিব ইয়াতে লিখা আছে এপ্লাই নাও এই এপ্লাই নাওটোত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত মই আপোনালোক ফুল এপ্লিকেশ্যন প্ৰচেছটো দেখাই আছোঁ তো ভিডিঅ'টো স্কিপ নকৰিব কাৰণ আপোনালোকৰ যদি এই ইম্পৰ্টেণ্ট বস্তুখিনি নাচায় তেতিয়াহ'লে আপুনি হয়তো 5-10 মিনিটৰ আপোনাৰ টাইমটো লছ হ'ব কিন্তু আপোনাৰ বহুতকেইটা বস্তু জানিব পাৰিব তো ইয়াতে আপোনালোকে ইমেইল আইডিটো দিব আপোনালোকে ইমেইল আইডিটো দিয়াৰ পিছত ইয়াতে পাছৱাৰ্ডটো দিব দিয়াৰ পিছত আপোনাৰ লগ ইন কৰিব যদি আপোনাৰ অলৰেডি একাউণ্ট আছে আৰু যদি আপোনাৰ একাউণ্ট বনোৱা নাই তেতিয়াহ'লে আপোনাৰ নিউ ইউজাৰত ক্লিক কৰিব লাগিব নিউ ইউজাৰত যেতিয়া ক্লিক কৰিব তেতিয়া দেখাই দিছোঁ কি হ'ব তাৰপিছত আহিব ক্ৰিয়েট প্ৰফাইল আপোনাৰ প্ৰফাইল বনাব লাগিব প্ৰফাইলত কি লাগিব এইটো চাওক আপোনাৰ ইমেইল এড্ৰেছটো দিব ইয়াতে ইমেইল এড্ৰেছটো আপুনি দিব পাছৱাৰ্ড দিব কনফাৰ্ম পাছৱাৰ্ড কৰিব ফাৰ্ষ্ট নেম দিব লাষ্ট নেম দিব তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ দিব কাণ্ট্ৰিটো আপুনি ইণ্ডিয়ান হ'ব ফোন নাম্বাৰটো দিব দিয়াৰ পিছত আপুনি ইয়াতে তলত কনফাৰ্মটোত ক্লিক কৰি দিব আপুনি দেখিব পাৰিব বহুত ইজি হয় একদম শ্বৰ্টকাট কাম হয় আপোনাৰ একো টাইম নালাগে তাৰপিছত আপোনালোকে নিউ ইউজাৰ হিচাপত ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন কৰি আপোনালোকে পষ্টটোৰ কাৰণে আবেদনটো কৰিব পাৰিব তো বন্ধুসকল অকল এইটো যোনখিনি মই পষ্ট দেখাইছোঁ এইখিনি নহয় চবকেইটাত আপোনালোকে ট্ৰাই কৰিব কি আছে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত ওলাইছে নে নাই বা অসমৰ ভিতৰত কোনটো ঠাইত আছে কোনটো ঠাইত নাই চবখিনি চাই আপোনালোকে নিজে আবেদনটো কৰিব পাৰিব বন্ধুসকল পইচা নালাগে আবেদন কৰিবলৈ বহুত ইজি হয় একদম শ্বৰ্টকাট হয় তো আপোনাৰ যিমানখিনি কোৱালিফিকেশ্যন আছে এইটো কোৱালিফিকেশ্যন দি আপুনি পষ্টৰ কাৰণে কৰিব তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক এনেকুৱা চৰকাৰী চাকৰি বা চৰকাৰী বিষয়ে যিমানখিনি আপডেট আহে চৰকাৰী চাকৰি আপডেট তো এইখিনি পাবৰ কাৰণে তো নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত তেতিয়ালৈকে ধন্যবাদ